হেল্ল' নমস্কাৰ বন্ধুসকল, মই আপোনালোকক আজি এটা কথা ক'বলৈ বিশেষ কথা এটা জনাবলৈ আপোনালোকৰ আগত এই ভিডিঅ'টো বনালোঁ। কথাটো হ'ল এনেকুৱা ধৰণৰ যে আপোনালোকে হয়তো গম পাইছে, খুব কম সময়ৰ ভিতৰত আমাৰ ভাৰতত 5G লাঞ্চ কৰিবলৈ যোৱা হৈ আছে। 5G আহি গ'ল বুলি ধৰক। জিঅ'ৰ তৰফৰ পৰা কোৱা হৈছে যে 15 আগষ্ট 2022 তাৰিখৰ ভিতৰত অফিচিয়েলি জিঅ'ৰ ফালৰ পৰা এনাউন্সমেণ্ট কৰা হ'ব যে ক'ত কেতিয়া আৰু কেনেকৈ 5G আৰম্ভণি কৰা হ'ব। সেইটো জিঅ'ৰ ফালৰ পৰা জনাম বুলি 15 আগষ্টৰ দিনাখনি জনাম বুলি কোৱা হৈছে। গতিকে মই ভাবিলোঁ কি আপোনালোকক এই 5G 4G 3G 2G 1G এইবিলাক যে জি বুলি কোৱা হয়, এইবিলাক আচলতে বস্তুটোনো কি, তাৰ কাৰণে মই সেই বস্তুটো আপোনালোকক অলপ বুজাম বুলি জনাম বুলি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকেতো চবেই জানেই যে প্ৰথম যেতিয়া আমাৰ টেলিকমিউনিকেশ্যনটো আৰম্ভ হৈছিলে, টেলিফোনৰ যোগাযোগটো আৰম্ভ হৈছিলে, তেতিয়া প্ৰথমতে কি কৰা হৈছিলে, ঘৰত এটা টেলিফোন আছিলে আৰু সেই টেলিফোনটোৰ লগত এডাল তাঁৰ সংযোগ কৰা হৈছিলে আৰু সেই তাঁৰডালেদিয়ে গোটেই আমাৰ যিটো ছিষ্টেম পৰিচালনা হৈছিলে, সেই তাঁৰডালেদিয়ে সকলোবিলাক কাম হৈছিলে। সেই তাঁৰডাল গৈ পিনি এক্সচেঞ্জত কানেক্ট হৈছিলে আৰু এক্সচেঞ্জে আপুনি য'লৈ ফোনটো কৰে, যাৰ নাম্বাৰটো ডায়েল কৰে, সেই নাম্বাৰটোত ক'ত আছে বিচাৰি এক্সচেঞ্জে সেই ফোনটোৰ লগত আপোনাৰ ফোনটো কানেক্ট কৰি দিয়ে আৰু আপুনি তেতিয়া কথা পাতিব পাৰে। কিন্তু যেতিয়া আপোনাৰ মোবাইল ফোনৰ আৱিষ্কাৰ হৈ গ'ল, মোবাইল ফোনৰ আৱিষ্কাৰ হোৱাৰ লগে লগে কি হ'ল, আপোনাৰ বস্তুটো ৱায়াৰলেছ হৈ গ'ল, কোনো তাঁৰ নথকা হৈ গ'ল। বস্তুটো উইদাউট তাঁৰত আপোনাৰ বতাহেদিয়ে কমিউনিকেশ্যনটো কৰিবলৈ আৰম্ভ হৈ গ'ল। যদিও আপোনালোকে হয়তো জানিবও পাৰে বা নাজানিবও পাৰে যে আমাৰ মোবাইলটোৰ পৰা ছিগনেলটো যায় টাৱাৰলৈ আৰু অকল এইখিনি ঠাইহে ৱায়াৰলেছ। বাকী বস্তুখিনি যিখিনি আপোনাৰ টাৱাৰটোৰ পৰা দেখিব, হয়তো আপোনালোকে দেখিছে, টাৱাৰৰ পৰা বহুত ৱায়াৰ এনেকৈ তললৈ আহি আণ্ডাৰগ্ৰাউণ্ডেদি আপোনাৰ কি হয়, কানেকশ্যনবিলাক হয় আৰু সেইটো ৱায়াৰলেছ নহয়, সেইটো ৱায়াৰৰ জৰিয়তে হয়। কিন্তু আমাৰ মোবাইলৰ পৰা যিটো কানেকশ্যন, সেই কানেকশ্যনটো টাৱাৰটোলৈকে যিটো কানেকশ্যন, সেই কানেকশ্যনটো উইদাউট ৱায়াৰত হয়। আৰু সেই উইদাউট ৱায়াৰত যিটো কানেকশ্যন হয়, সেইটো যেতিয়া আহি গ'ল, তেতিয়াৰ পৰা আৰম্ভ হ'ল 1G 2G 3G 4G আৰু এতিয়া আহিবলৈ লৈ আছে 5G। আৰু আপোনালোকেতো ভালকৈ জানে যে আমাৰ যিটো নেটৱৰ্ক ব্যৱস্থাটো, সেইটো একেদিনাই ডেভেলপ হোৱা নহয়, লাহে লাহে ডেভেলপ হৈ আহি আছে। গতিকে প্ৰথম 1980 চনত ষ্টাৰ্ট হৈছিলে ৱায়াৰলেছ কমিউনিকেশ্যন। আপোনাৰ তেতিয়া প্ৰথম আহিছিলে মোবাইল বুলি ক'ব নোৱাৰি, একচুৱেলি ৱায়াৰলেছ কমিউনিকেশ্যন এটা ষ্টাৰ্ট হৈছিলে মোবাইলৰ দৰে এটা ডিভাইচ। কিন্তু তাত কি আপোনাৰ এতিয়াৰ দৰে আপুনি ইণ্টাৰনেট চলাব নোৱাৰে। তেতিয়া আপোনাৰ আছিলে মাত্ৰ 2.4 KB পাৰ ছেকেণ্ড স্পীডত 1G আছিলে। তেতিয়া প্ৰথম যেতিয়া আহিছিলে সেইটো হ'ল 1G, ফাৰ্ষ্ট জেনেৰেশ্যন। এই G হ'ল জেনেৰেশ্যন। আৰু সেই 1Gটো আহিছিলে 1980ত আৰু তেতিয়া তাৰ ডাটা স্পীড আছিলে অকল 2.4 Kbps, প্ৰতি ছেকেণ্ডত 2.4 KB স্পীডতহে সি ডাটা ট্ৰান্সফাৰ কৰিব পাৰিছিলে। আৰু তেতিয়া আপোনাৰ যিটো ডিভাইচ আছিলে, মোবাইল বুলি একচুৱেলি ক'ব নোৱাৰি, মোবাইলৰ দৰে, কিন্তু তাত অকল আপোনাৰ ভইচ কমিউনিকেশ্যন হৈছিলে। আপুনি তাত না মেছেজ পঠিয়াব পাৰিব, না কিবা কৰিব পাৰিব, অকল আপোনাৰ ভইচ কলিঙৰ সুবিধাটো প্ৰদান কৰা হৈছিলে। আৰু সেইটোৱে আছিলে 1G, তেতিয়াই ষ্টাৰ্ট হৈছিলে। আৰু তাৰপিছতে কি কৰা হ'ল, 1991 চনত 1Gটোক অলপ ডেভেলপ কৰি দিয়া হ'ল, ডেভেলপ কৰি পিনি 2G লৈ অহা হ'ল, ছেকেণ্ড জেনেৰেশ্যন লৈ অহা হ'ল, নেটৱৰ্কিঙৰ ছেকেণ্ড জেনেৰেশ্যন। আৰু তেতিয়া তাৰ ডাটা স্পীড আহি গ'ল আপোনাৰ 50 Kbps, 50 KB পাৰ ছেকেণ্ড ডাটা ট্ৰেন্সফাৰ কৰিব পৰা হৈ গ'ল। আৰু তেতিয়া আপোনাৰ আহি গ'ল কি গম পাইছেনে, GPRS, GPRS আহি গ'ল। GPRS 50 KB পাৰ ছেকেণ্ডত ডাটা ট্ৰান্সফাৰ কৰিব পৰা হৈ গ'ল। আৰু তেতিয়া আপোনাৰ মোবাইলত আহি গ'ল পিকচাৰ মেছেজ, আপোনাৰ MMS। এই সুবিধাকেইটা 2G লগে লগে আমাৰ মোবাইলত যেতিয়া ডাটা স্পীড হৈ গ'ল ন, ডাটা কমিউনিকেশ্যনটো ডাটা স্পীডটো অলপ বেছি হাই হৈ গ'ল, তেতিয়া আপোনাৰ এই মোবাইলত আপোনাৰ পিকচাৰ মেছেজ পঠাব পৰা হৈ গ'ল, প্লাছ আপোনাৰ MMS পঠাব পৰা হৈ গ'ল। এনেধৰণে কিছুমান তাত সংযোগ কৰি দিয়া হৈ গ'ল। কিন্তু 2Gটো ইমানো হাই স্পীড নাছিলে যে 50 Kbps। আপোনাৰ 50 Kbpsত কি কৰিব পৰা যায়, আপুনি এতিয়া আমি যিটো 4G চলাই আছোঁ, মিনিমাম আপোনাৰ 1 MB 2 MB পাৰ ছেকেণ্ড চলি থাকে। সেই স্পীডটো আপুনি চাওক, আৰু 50 Kbpsত কি কৰিব পৰা যায়, আৰু তাকো 50 Kbps হাইষ্ট স্পীড। টপ স্পীড হ'লে 50 KB, বাকীখিনিতো আপোনাৰ 50 Kbps খুব কমহে পোৱা যায়।
আৰু 2G পিছতে মাজতে আহিলে 2.5G 2.5G মানে কথাটো এনেকুৱা হ'ল এইটো আপোনাৰ মানে কি সম্পূৰ্ণ 3Gও নহয় প্লাছ 2Gও নহয় মানে কি 2Gতকৈ অলপ ডেভেলপ কৰি 2.5G মানে এবাৰ বনোৱা হৈছিলে আৰু তাৰপিছতে আহিছিল 2.75G বুলিও এটা আহিছিলে কিন্তু সেইবোৰৰ ডাটা স্পীডটো জাষ্ট অলপ বাঢ়িছিলে কিন্তু আপোনাৰ মানে এটা জেনেৰেশ্যন সম্পূৰ্ণ কৰিব পৰা নাছিলে মানে অলপ ডেভেলপ কৰিব পাৰিছিলে বস্তুটো তেনেকুৱা হৈছিলে 1998 চনত আহি গ'ল 3G গম পাইছেনে যদিও আমাৰ ভাৰতবৰ্ষত 3Gটো বহুত দেৰিকৈ লঞ্চ কৰা হৈছে কিন্তু মানে সম্পূৰ্ণভাৱে আহিছিলে 1998 চনতে 3G আহিছিলে 3G আহি পিনি কি হ'ল আপোনাৰ ডাটা স্পীডটো ৰৈ থকা যিটো বস্তু ৰৈ থাকে মানে আপোনাৰ ধৰক ব্ৰডবেণ্ড কানেকশ্যন বা এনেকুৱা কানেকশ্যন যিখিনি ৰৈ থকা একেডোখৰত ষ্টেবল হৈ থকা বস্তু সেই বস্তুখিনিত আপোনাৰ ডাটা স্পীড হৈ গ'ল কিমান গম পাইছেনে 2 MB পাৰ ছেকেণ্ড 2 MB পাৰ ছেকেণ্ড স্পীড পাই গ'ল আপোনাৰ 3G যেতিয়া আহি গ'ল আৰু তাৰ লগতে আপোনাৰ কি হ'ল গম পাইছেনে তাৰ লগতে হৈ গ'ল আপুনি ভইচ কলিঙৰ লগতে আপুনি পিকচাৰ মেছেজ পঠিওৱাৰ লগতে মেছেজ পঠিওৱাৰ লগতে আপুনি ভিডিঅ' কলিঙৰ সুবিধাটো 3G অহাৰ লগে লগে পাই গ'ল আৰু যেতিয়া আপোনাৰ এই একেডোখৰ ৰৈ থকা বস্তুটোৰ স্পীড হৈ গ'ল আপোনাৰ 2 Mbps আৰু মুভিং বস্তু মানে যিটো এতিয়া আমি ধৰক মোবাইলটো লৈ পিনি আছোঁ মোবাইলটো এইটো একেডোখৰত থৈ দিয়া বস্তু নহয় এই বস্তুটো আমি হাতত লৈ ঘূৰি ফুৰিছোঁ এই বস্তুটোত যেতিয়া ঘূৰি ফুৰা বস্তুটোত মানে মুভেবল বস্তুবিলাকত আহি গ'ল আপোনাৰ 384 kbps 384 kbps স্পীড মানে মিনিমাম মানে চলি থাকে তেনেকুৱা এটা স্পীড মানে মোটামুটি চলিব পাৰি তেনেকুৱা এটা স্পীড আহি গ'ল 3Gত তাৰপিছতে আপোনাৰ 3Gটো যেতিয়া আপোনাৰ চলি আছে 3G চলি থকাৰ পিছতে আহি গ'ল 4G 4Gটো আহি গ'ল আপোনাৰ 2008 চনত 4G আহি গ'ল 4G কিন্তু আপোনাৰ আমাৰ ভাৰতত এতিয়া আপুনি এটা কথা লক্ষ্য কৰিব আমি যিটো 4G বুলি চলাই আছোঁ বা চলাই আছিলোঁ সেইটো সম্পূৰ্ণৰূপে 4G নহয় এক কথাত ক'বলৈ গ'লে সেইটো 4G সম্পূৰ্ণৰূপে নহয় কাৰণ এই 4Gটো আমাৰ ভাৰতত অহাৰ আগত মানে কি হৈছিলে 4Gটোতো আহি গ'ল কিন্তু এনেকুৱা কিছুমান আমাৰ জিঅ' এয়াৰটেল এই যিবিলাক কোম্পানীবিলাক এই কোম্পানীবিলাকে মানে আমাৰ 4G কাৰণে যিখিনি ৰিকুৱাৰমেণ্ট লাগে যিখিনি আপোনাৰ বস্তু সা সৰঞ্জাম লাগে সেই গোটেইখিনি ৰিকুৱাৰমেণ্ট আমাৰ এইবিলাক ছাৰ্ভিচ প্ৰভাইডাৰবিলাকে কমপ্লিট কৰিব পৰা নাছিলে মানে ইহঁতৰ মানে গোটেইটো সম্পূৰ্ণ হোৱা নাছিলে গতিকে এতিয়া কি কৰিব উপায়টো নাই চৰকাৰে সেইটো কাৰণে এটা কাম কৰিলে কি তোমালোকে 4Gটো লৈ লোৱা তোমালোকে 4Gটো চলাই থাকা কিন্তু তাৰ লগে লগে তোমালোকে 4G এই যিটো মানে কি বস্তুটো তোমালোকৰ ছাৰ্ভিচটো ডেভেলপ কৰি থাকা মানে ইভলিউট কৰি থাকা এই বুলি ক'লে গতিকে আপোনাৰ এতিয়া আপুনি এটা বস্তু লক্ষ্য কৰিব আপোনাৰ ফোনত 4G ছাইডত আপোনাৰ ওলাই থাকে LTE মানে লং টাৰ্ম ইভলিউশ্যন মানে দীঘলীয়াভাৱে আমাৰ এই 3Gটোৰ পৰা 4Gটোলৈ মানে 4Gয়ে হয় 4Gটোক মানে লাহে লাহে যিখিনি ৰিকুইটমেণ্ট দি লাহে লাহে ডেভেলপ কৰি থাকিলে এইটোৱে হ'ল LTE তাৰপিছত আপুনি এতিয়া প্ৰথম লক্ষ্য কৰিব এতিয়া আমাৰ LTE আহিছিলে প্ৰথম যেতিয়া 4G আহিছিলে আমি জিঅ' প্ৰথম যেতিয়া চলাইছিলোঁ তেতিয়া অকল আছিলে LTE মানে আমি যেতিয়া ফোন কৰোঁ তেতিয়া আমি ডাটা এটা বেলেগ এটা ছফ্টৱেৰ ইনষ্টল কৰিবলগীয়া হৈছিলে ছফ্টৱেৰটো ইনষ্টল কৰি পিনি আপোনাৰ তাতে ডাটাৰ যোগেদি আমি ফোন কৰিব লগা হৈছিলে কাৰণ কেলৈ তাত আপোনাৰ ভইচ ছাৰ্ভিচটো নাছিলে মানে ভইচ কলিঙৰ ছাৰ্ভিচটোৱে নাছিলে অকল ডাটাৰ 4Gটো অকল ডাটা নেটৱৰ্ক মানে কি আপোনাৰ ডাটা নেটৱৰ্কটোহে তাত হাই কৰিব পৰা হৈছিলে সেইটো কাৰণে সম্পূৰ্ণ 4G নাছিলে তাৰপিছত কৰি দিয়া হ'ল কি ভইচ অভাৰ মানে কি LTE মানে VOLT আমি যিটো ভল্টি বুলি কওঁ বা ভইচ অভাৰ LTE এইটো কৰি দিয়া হ'ল স্পীডটো মানে বহুত বেছি হৈ গ'ল আৰু সেই বেছি হৈ যোৱাৰ কাৰণে কিমান স্পীড হ'ল গম পাইছেনে যিবিলাক মুভিং হৈ থকা মানে বস্তু মানে ধৰক আমি মোবাইল বা তেনেকুৱা ধৰণৰ যিবিলাক মুভিং হৈ থকা বস্তুবিলাক যেনেকৈ গাড়ী চাৰি এইবিলাকত যদি আমি 4G ইউজ কৰোঁ তেতিয়া আপোনাৰ কিমান হয় জানেনে মিনিমাম আপোনাৰ 100 Mbps মানে 100 মিনিমাম নহয় মেক্সিমাম 100 Mbps আৰু যিবিলাক ষ্টেবল থকা একেডোখৰতে ৰখি থকা বস্তু যেনে ডেস্কটপ কম্পিউটাৰ তেনেকুৱা ধৰণৰ বস্তুবিলাকত যদি আপোনাৰ 4G ইউজ কৰে ভালকৈ তেতিয়া আপুনি তাত দেখিব 1 GB পাৰ ছেকেণ্ডত ডাটা ট্ৰেন্সফাৰ হয় মানে বহুত বেছি স্পীড হৈ গ'ল গতিকে 4Gটো অহাৰ লগে লগে আমাৰ ইমানখিনি তাৰমানে ডেভেলপ হৈ গ'ল 4Gটো আহিছিলে 2008 চনত
তাৰপিছতে আহি গ'ল 5G 5G মানে কি হ'ল 5Gটো অলৰেডি বেলেগত চলি আছে কিন্তু আমাৰ ভাৰতততো সেই যেনেকৈ 4Gটো আনিবলৈ দেৰি লাগিছিলে এতিয়া 5G আহিবলৈও দেৰি লাগি আছে আৰু 5G এতিয়া কোৱা হৈছে যে 15 আগষ্টত 2022 তাৰিখে জিঅ'ৰ তৰফৰ পৰা কোৱা হৈছে জিঅ'য়ে 15 আগষ্ট 2022ত মানে অফিচিয়েলি এনাউন্সমেণ্ট কৰিব 5Gৰ বিষয়ে 5G কি কৰা হ'ব 5G আনি পিনি তেওঁলোকে ক'ত কেনেকৈ শুনিবলৈ পোৱা মতে ভাৰতৰ প্ৰথম 10খন চিটিত টপ 10খন চিটিত প্ৰথমে জিঅ'য়ে 5G লাঞ্চ কৰিব গতিকে সেইটোৱে তাৰপিছতে কি হ'ল আপোনাৰ 5G আহিলে মানে এতিয়া ডাটা স্পীডটোতো বহুত বেছি হৈ যাব কিন্তু আপোনালোকে হয়তো কিছুমানে ভাবিব পাৰে ডাটা স্পীডটোৱে বেছি হ'ব আৰু বাকী আমি একো নাপাম মানে ধৰক খুব বেছি কি কৰিম ইউটিউবত বাফাৰিং নোহোৱাকৈ আমি ভিডিঅ' চাব পাম বা বাকী তেনেকৈ কিবাকিবি অলপ স্পীডত কাৰোবালৈ কিবা এটা বস্তু পঠাব পাৰিম কিন্তু তেনেকুৱা নহয় 5G যেতিয়া আহি যাব নহয় বহুত বেলেগ এটা মানে ইভলিউশ্যন হ'ব বহুত বেলেগ এটা মানে ডেভেলপ হৈ যাব কাৰণ কেলৈ গম পাইছেনে 5G ইমানেই বেছি ডাটা স্পীড হৈ যাব যে আপোনাৰ আপ টু 20 GB পাৰ ছেকেণ্ড আপ টু 20 GB পাৰ ছেকেণ্ডলৈকে মানে কি ডাটা আপোনাৰ ট্ৰেন্সফাৰ কৰিব পৰা হ'ব বুলি কৈছে 5Gৰ জৰিয়তে মানে 5Gত 20 GB লৈকে মানে পাৰ ছেকেণ্ডত ডাটা ট্ৰেন্সফাৰ কৰিব পৰা হ'ব গতিকে ইমানেই ইভলিউট হৈ যাব যে ইমানেই মানে কি এটা ওপৰলৈ গুচি যাব যে কিমানখিনি লাভ হ'ব আপুনি গম পাব যে আপুনি যদি ইয়াত আছে আপোনাৰ 5G মানে কি 5G কানেকশ্যন আছে আৰু আপোনাৰ ইয়াত এনেকুৱা এটা ডিভাইচ আছে যে ডক্টৰবিলাকে যদি আপুনি মেডিকেলত পৰি আছে অপাৰেশ্যন এটা কৰিব লাগে আগতে এতিয়া আমাৰ কি কৰিব লগা হয় যদি ডক্টৰজন আছে আমেৰিকাৰ পৰা আহি পিনি আপোনাক ইয়াত মানে কি ইয়াৰ পৰা যদি কৰিব পৰা হোৱা নাই আমেৰিকাত যদি এজন ডক্টৰ আছে যিজন ডক্টৰে সেই অপাৰেশ্যনটো কৰিব পাৰে তেওঁ আমেৰিকাৰ পৰা আহি ইয়াত আপোনাৰ অপাৰেশ্যনটো কৰিব লগা হয় কিন্তু এতিয়া যদি 5Gটো আহি যায় 5Gটো আহি যোৱাৰ লগে লগে ইমানেই ডাটা স্পীডটো বেছি হ'ব আৰু তাৰ কাৰণে ইমানেইখিনি ভাল হ'ব যে আপুনি ডক্টৰজন আমেৰিকাতে আছে কিন্তু ইয়াত আপুনি আছে আপোনাৰ অপাৰেশ্যনটো তাৰ পৰাই তেওঁ মানে মেচিনৰ যোগেদি ইয়াত আপোনাৰ অপাৰেশ্যনটো কৰিব পাৰে গতিকে আপোনাৰ খৰচ কমি গ'ল টাইম বাচি গ'ল বহুত কিবাকিবি মানে এনেকৈ ধৰণৰ বহুত হৈ যাব পাৰে আপুনি ধৰক আছে বাহিৰত গুৱাহাটীত আছে এতিয়া ধেমাজিত মই ধৰক ঘৰত এৰি থৈ গ'লোঁ টিভিটো পটককৈ বন্ধ কৰিব পাহৰি গ'লোঁ তাৰ কাৰণে ধৰক মই ঘৰত 5G ডিভাইচ লগাব লাগিব কিন্তু এনেকুৱা নহয় যে এনেই হৈ যাব এইটো নহয় কিন্তু যদি মই ঘৰত টিভিটো বন্ধ কৰিব পাহৰি গ'লোঁ মই গুচি গ'লোঁ গুৱাহাটী মই তাত যদি ছুইচ টিপি দিওঁ ইয়াত মোৰ টিভি বন্ধ হৈ যাব এনেকুৱা ধৰণৰ মানে 5G অহাৰ লগে লগে এনেকুৱা ধৰণৰ ইভলিউশ্যন হ'ব আৰু জনসাধাৰণৰ এনেকুৱাবিলাক লাভ হ'ব গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আপোনালোকক জনাব বিচাৰিছিলোঁ এই যি বস্তুটো কি জেনেৰেশ্যন বস্তুটো কি কেনেকৈ আমাৰ টেলিকমিউনিকেশ্যনটো কেনেকৈ মানে ডেভেলপ হৈছে আৰু কি হ'বলৈ গৈ আছে পৃথিৱীখন কিমান এডভান্স হৈছে তাকে জনাবলৈ চেষ্টা কৰিছিলোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু আপোনালোকক এনেধৰণে কিবা এটা বুজাবলৈ মানে চেষ্টা কৰোঁ আপোনালোকে যদি ভিডিঅ'টো সিহঁতত চাই পিনি লাইক এটা কৰি দিয়ে অন্ততঃ আমাৰ ভাল লাগিব মোৰ ভাল লাগিব আৰু ভৱিষ্যতে এনেকুৱা এটা ইনফৰ্মেটিভ আৰু জানিবলগীয়া কথা এটা লৈ ভিডিঅ' এটা বনাবলৈ মই প্ৰেৰণা এটা পাম গতিকে প্লিজ ভিডিঅ'টো চাই লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব